हेलो नमस्कार আপোনাক সকলোকে আমাৰ আৰলি ফ্যামিলিলৈ স্বাগতম জনাইছো আৰু আমি আছো আনিনিৰ আজি হল থাৰ্ড ডে তৃতীয় দিনাখনি কালি আমি আসিছো গৈছিলো কালি আসিছো ভিডিঅ চাগে চাইছে সকলোৱে কি সুন্দৰ তাত ভিউ আছিল আপোনাৰ ঝৰ্ণাবিলাক আছিল ওয়াটাৰফল আছিল তাৰছত সিগুৰ ৰিজৰ্ট আছিল আজি দেখিলে গোটেই আপোনাৰ পাহাৰখন ফগি ফগি হৈ আছে গোটেই পাহাৰখন আমি দেখিয়ে পোৱা নাই ইফালে পাহাৰখনৰ সৌন্দৰ্যই মানে বেলেগ এফালে গোটেই আপোনাৰ ডাৱৰে মানে ভৰ্তি হৈ আছে আৰু আমি আহিলো এতিয়া আনিনি আপোনাৰ যিটো ভিউ পইণ্ট আৰু আপোনাৰ যিটো আই লাভ আনিনি বুলি এটা বনাই থোৱা আছে ধুনীয়াকৈ সেইটো জেগাত আমি আহিলোঁ আই লাভ আনিনি তেতিয়াহ'লে বলকচোন চাওঁগৈ আই লাভ আনিনি কেনেকুৱা হয় এইটো আই লাভ আনিনি আৰু আমি ছাতি লৈ লৈ আহিব লগা হৈছে এইটো দেহা কি হ'ল আজি বৰষুণ চব বৰবাদ আমাৰ ফুফুকো আজি বৰবাদ হৈ গ'ল আৰু আমাৰ মানে আজি আৰু বেলেগ বেলেগ জেগাত ঘূৰিম বুলি ভাবিছিলোঁ ধুনীয়া ধুনীয়া সুন্দৰ আৰু ৱাটাৰফল আছিলে ডাঙৰ ডাঙৰ ৱাটাৰফল তালৈ যাম বুলি ভাবিছিলোঁ কিন্তু তালৈ যোৱা নহ'ল মানে বৰষুণৰ কাৰণে কি বৰষুণ বতৰ ঠাণ্ডা এয়া চাওক আই লাভ আনিনি donated by Madhukon Project Limited under CSR Fund of Financial Year. Helicopter jam boli bhabilu yaar bahut akha asile helicopter joa ei helicopter apna jam boli bhabisilu kintu ki hobo botor beya no botor beya kane helicopter bole nahe etia সেইটো কাৰণে আমি যাওঁতে এতিয়া হেলিকপ্টাৰ যাব নোৱাৰিম এতিয়া তুমি হেলিকপ্টাৰ দেখি নোপোৱা কি হ'ব এতিয়া ক'ত ৰখিব পকাত ৰখিবই ইয়াতে আহিব ইয়াতে ৰখিবই এতিয়া তুমি হেলিকপ্টাৰ দেখি নোপোৱা নহয় কি ক'বা তোমাৰ সপোনটো পূৰ্ণ হ'ল আৰু এতিয়া ৱেডাৰ কণ্ডিশ্যন চালে ৱেডাৰ কণ্ডিশ্যনত ডাৱৰীয়া ঠাণ্ডা আপোনাৰ 14 ডিগ্ৰীলৈকে আপোনাৰ দেখাইছে ক'ত হেলিকপ্টাৰ চলিব আৰু নচলিব আৰু ক'ব এয়া আৰু চব এইফালে এখন নদী কিমান ফুট দিছে ফুটৰ আপোনাৰ শব্দ শুনি পাইছে চাগে জৰজৰণি শব্দ ডাৱৰীয়া হোৱাৰ কাৰণে বস্তুটো ভিউটো দেখাব পৰা নাই নহ'লে সুন্দৰ ভিউ হ'লহেঁতেন চব ফগি ফগি হৈ আছে একদম বগা বগা হৈ চবফালেই ডাৱৰ ক'ব আকৌ নেক্সট আহিব লাগিব এইবাৰতো ভালদৰে হেৰি নহ'লে দেখিছেনে গোটেই ডাৱৰ এয়া চাওক আমি এতিয়া আনিনি টাউনত আছোঁ আপোনাৰ টাউনখন চাই লওক টাউনখনৰ ভিউবিলাক কেনেকুৱা মানে একচুৱেলি দোকানবিলাক কেনেকুৱা ধৰণৰ ইয়াত আপোনাৰ কিছুমান মানে কনষ্ট্ৰাকশ্যন হৈ আছে মানে কিছুমান নতুন নতুন ঘৰ বনাই আছে এইবিলাক দেখিছেনে নতুন ঘৰ বনাই আছে দোকানবিলাক বনাই আছে আৰু এবছৰ দুবছৰ পাছত ধুনীয়া হৈ যাব এফালে দুমহলীয়া আপোনাৰ বিল্ডিং দেখিছেনে বনাই আছে আৰু আমি গৈ আছোঁ আপোনাৰ আনিনি হাট ৰেষ্টুৰেণ্টলৈ তেতিয়াহ'লে ব'লক আমি গৈ থাকোঁ আৰু এইফালে দেখিছেনে দোকানবিলাক মানে আমাৰ দোকানবিলাক হেৰেঙা মানে ইয়াত যেনেকৈ জনবসতিও হেৰেঙা তেনেকৈ দোকানবিলাকো হেৰেঙা আৰু এইফালে আমাৰ কনষ্ট্ৰাকশ্যন কাম চলি আছে মানে বিশেষকৈ ডেভেলপিং হৈ আছে মানে একচুৱেলি আৰু আমি আহি পালোহি আপোনাৰ এয়া চাওক আনিনি চাৰ্কিট হাউচ আৰু এইটো হ'ল চাৰ্কিট হাউচ আৰু অলপ দূৰ গৈ আপুনি পাব ব্ৰহ্মা মাৰ্কেট এইফালে দেখিছেনে ব্ৰহ্মা মাৰ্কেট এখন বিশেষ ডাঙৰ নহয় সৰুৱে হয় আৰু এইফালে যে দেখিছে আপোনাৰ কনষ্ট্ৰাকশ্যন বনাই থকা এই বিল্ডিং কেইটা হ'ল আপোনাৰ নিউ DC অফিচ আৰু আপোনাৰ ছেক্ৰেটেৰিয়েট হয় ছেক্ৰেটেৰিয়েট মানে বনাই আছেতো আৰু আমাৰ ৰাইট চাইডে আপোনাৰ ৰাস্তা কাষত দেখিছেনে ইণ্ডিয়ান অইলৰ তেল ডিপু ইয়াত মানে ইণ্ডিয়ান অইলৰ তেল ডিপু দুটা আছে আৰু এইফালে যে দেখিছে আগত আপোনাৰ সেইখন হ'ল নিউ মেডিকেলখন আপোনাৰ এতিয়া য'ত ভাইটিহঁত আছে তাৰ পৰা মানে নতুনকৈ বনাই আছে তাত জেগাটো যিহেতু কম ইয়াত আপোনাৰ বেছি ডাঙৰকৈ বনাই আছে আৰু আজি যিহেতু মানে বতৰ ডাৱৰীয়া একদম বৰষুণে দি আছে বাহিৰত ওলাবই পৰা নাই বাহিৰত উলিয়াই মানে কেমেৰাটো ভালদৰে মই ধৰিবও পৰা নাই মানে একচুৱেলি তিতি যায় মোবাইলটো আৰু সেইটো কাৰণে মই আপোনালোকে চাওক ইয়াৰ মানে আনিনি বৰষুণ দিয়া বতৰ কেনেকুৱা ভিউ হয় আৰু ছাইডত দেখিছে আপোনাৰ পাইন গছো ইয়াত য'ত ত'ত পোৱা যায় দেখিছে নহয় আৰু এইটোৱে হ'ল আপোনাৰ 2 লাইন নতুন ৰাস্তা বনাই আছে মানে আপোনাৰ আনিনিৰ পৰা আপোনাৰ শুনলি আগলৈকে হৈ গ'ল কিন্তু শুনলি পাৰ মাৰি দিয়া সেইখিনি ৰাস্তাই মানে হোৱাগৈ নাই আৰু আমি পালোহি এইটো আপোনাৰ আনিনি ভিউ পইণ্ট আপোনাৰ ইয়াৰ এই ভিউ পইণ্টৰ পৰা গোটেই আনিনি চহৰখন দেখা পায় গোটেই আপোনাৰ আনিনি টাউনখন দেখা পায় মানে একদম ধুনীয়া ধুনীয়া নেচাৰেল ভিউ আছে তেতিয়াহ'লে বলকচোন ওপৰলৈ গৈ থাকোঁ এইটো এটা 3 মহলীয়া 4 মহলীয়া এটা
আপোনাৰ ঘৰ বনাই দিছে, বিল্ডিং বনাইছে। ওপৰলৈ যাব পাৰি এনেকৈ আপোনাৰ টিঙৰ লোহাৰেদি বনাইছে, বুজিছেনে? চাওক আমি গৈ আছোঁ ওপৰলৈ। এয়া এইফালে এইখন বোলে আপোনাৰ নতুন হস্পিটেল বনাই আছে। কেমেৰা চেমেৰা দেখি পোৱা নাই, বলকচোন ওপৰলৈ গৈ থাকোঁ। এইটো ৰাস্তাটো দেখি কি ধুনীয়া ভিউ। বলক আৰু ওপৰৰ পৰা দেখাই আছোঁ আপোনালোকক। খালি ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। খালি কি কৰিব, দুৰ্ভাগ্যজনক বতৰটো বেয়া হোৱাৰ কাৰণে একদম ভালদৰে দেখাব পৰা নাই। দেখিছেনে কেনেকুৱা টাৰ্ণিং, কি টাৰ্ণিং। আৰু এইটোৱে একদম লাষ্ট ফ্ল'ৰ, বুজিছে? 4 মহল। আৰু ইয়াতে এইখন নিজে দেখিছে, এখন নদী এখন ওলাই থাকে, সেইফালে এখন নদী আছে, নদীখন ওলাই থাকে। খালি এখন এতিয়া আপোনাৰ চব ডাৱৰীয়া কাৰণে চব বৰবাদ হৈছে, একো দেখি পোৱা নাই, দেখিছেনে? আৰু চব এই অলপ ভিউটো এতিয়া অলপ ভাল হৈছে, মানে আপোনাৰ কুঁৱলীখিনি অলপ গৈছে। আৰু চব কি ধুনীয়া সুন্দৰ এইটো টাৰ্ণিং ৰাস্তা, দেখিছেনে? তাৰপৰা এনেকৈ দি আমি এইফালৰ পৰা আমি আহিছোঁ, মানে ৰাস্তাটোৰ পৰা এনেকৈ দি ঘূৰি গৈছে নেকি টাৰ্ণিং লৈ পিনি। চব পাহাৰ এতিয়া অকণমান ক্লিন যেন দেখা পাইছোঁ। আৰু তাৰপিছত এইফালে চব এতিয়া এই পাহাৰকেইটাকে এইফালে আপোনাৰ ৰাস্তা আছে, দেখিছেনে? সেইকেইটা ৰাস্তা হয়, সেইটা ৰাস্তা হয়, দেখিছেনে? সেইফালে ৰাস্তা আছে, ৰাস্তা হয়। আৰু এইখন নদী এখন দেখিছেনে? এইখন নদীখন। আৰু ইফালেতো এতিয়াও ডাঙৰ হৈ আছে, মানে নদীখন অলপ অলপ চাফা হৈছে। আৰু এইখন নদী দেখিছেনে? আৰু এইবিলাক দেখিছে সৰুবিলাক, সেইবিলাক ৰাস্তা, এইবিলাক ৰাস্তা দি আপোনাৰ আহিব লাগে। আৰু এইখন এখন চহৰখন বস্তি আৰু এইবিলাক দেখিছেনে? আৰু অলপ আগত মানে এইডোখৰ আপুনি দেখিব নাথাকে, এই আপোনাৰ যিডোখৰ মানে চাফা কৰি থোৱা আছেতো। আৰু এইফালে এটা দেখিছে মানে কেম্প এটা, দেখিছেনে? আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি থকা কোম্পানীৰ মানে তেওঁলোকৰ কেম্প হয় এইটো। এইটো দেখিছেনে? এইখন নদীখন। আৰু ইয়াত চব পাইন গছে, পাইন গছ, য'ত ত'ত পাইন গছ পোৱা যায়, ফ্ৰীকৈ পোৱা যায়। আপুনি মন কৰিলে লৈ যাব পাৰি এইবিলাক। এতিয়া পাইন গছ, এইবিলাক পাইনৰ পোৱালি, পাইনৰ পুলি দেখিছে, এইবিলাক পাইনৰ পুলি গছ, ইমান পাইন গছ। কালি আশিছ ছাইড গৈছিলোঁ আমি, আশিছ ছাইডতো আপুনি দেখিছে ভিডিঅ'বিলাকত অকল পাইন গছ আছে, ইমান সুন্দৰ লাগে ন পাইন গছ। আৰু আপোনাৰ আশিছো এইফালে দেখিছে ষ্ট্ৰেট যাব লাগিব। আমি এতিয়া যাম আপোনাৰ মিপি ৰাস্তাত, মানে মিপি ৰাস্তাত গ'লে আপোনাৰ হেলিপেড পাম। তেতিয়াহ'লে ব'লক আমি হেলিপেডখন চাওঁগৈ। আৰু তাৰ ওচৰত এখন পাৰ্ক আছে, সেই পাৰ্কলৈ যাওঁ ব'লক। আৰু আপোনাৰ এইফালে চাওক, আপোনাৰ এইফালে আছে মানে SP অফিচ অফ দ্য চুপাৰিনটেনডেণ্ট অফ পুলিচ, দিবাং ভেলী ডিষ্ট্ৰিক্ট, আনিনি, অৰুণাচল প্ৰদেশ। আৰু যে দেখিছে আপুনি এই ঘৰবিলাক, এইবিলাক হ'ল আপোনাৰ অৰুণাচল গভৰ্ণমেণ্টৰ আপোনাৰ কোৱাৰ্টাৰ হয়, মানে দেখিছেনে? এই আগত দেখিছে কোৱাৰ্টাৰবিলাক। আৰু আহি আমি ফাইনেলি পালোহি আপোনাৰ হেলিপেড। আৰু যিখন হেলিপেডত আমি আপোনাৰ হেলিকপ্টাৰ থ্ৰু দি আমি যাম বুলি ভাবিছিলোঁ ৰয়িঙলৈকে। কিন্তু দুৰ্ভাগ্যজনক কি ক'ব, মানে বৰষুণৰ ইমানে বতৰ বেয়া, খালি ডাৱৰ বৰষুণ। আৰু সেই কাৰণে আমি আপোনাৰ হেলিকপ্টাৰ যাব নোৱাৰিম, যিহেতু হেলিকপ্টাৰ নাহিবই। এইখন ইয়াতে আপোনাৰ হেলিকপ্টাৰ পৰে, দেখিছেনে? আৰু এইবিলাক কিবাকিবি বস্তু আপোনাৰ বস্তা লেখি কিবা পেকিং কৰি থৈছে, নাজানো এইবিলাক আপোনাৰ ইণ্ডিয়ান আৰ্মি হ'ব চাগে, দেখিছেনে? এইয়া আৰু এইটো এটা টাৱাৰ হয়, মিনি টাৱাৰ। আৰু এইফালে দেখিছেনে আৰ্মি গাড়ীবিলাক ধুনীয়াকৈ ৰখাই থৈছে। আৰু হেলিপেডৰ কাষতে এখন নৱনিৰ্মিত আপোনাৰ এখন পাৰ্ক বনাই থৈছে। তেতিয়াহ'লে ব'লক আমি সেই পাৰ্কলৈ যাওঁ, এপাক তাৰ পাৰ্কৰ ভিউবিলাক চাওঁগৈ, কেনেকুৱা হয়, কি হয়, তাত কি কিনো আছে, এবাৰ চাই আহোঁগৈ ব'লক। এইখন দেখিছেনে পাৰ্কখন? আৰু এই আপোনাৰ দেহাত আহি গ'ল, ইয়াত দেখিছেনে? আৰু পাছফালে আপোনাৰ আছে জাৰ্চি গাই, দেখিছেনে? আৰু চাওক কি সুন্দৰ পাৰ্কখন। মানে পাৰ্কখন একচুৱেলি আপোনাৰ এক্সাৰচাইজ কৰাৰ কাৰণে ব্যক্তিসকলৰ কাৰণে বেছি মানে যোগ্য বুলি ভাবোঁ। কাৰণ আপোনাৰ বিশেষকৈ ইয়াত এক্সাৰচাইজ কৰা বস্তুবিলাকে আছে, দেখিছেনে? কি সুন্দৰকৈ বনাইছে আপোনাৰ যিকোনো আপুনি এক্সাৰচাইজ ইয়াত কৰিব পাৰিব। আৰু তলত ধুনীয়াকৈ আপোনাৰ কাৰ্পেট গ্ৰাছটো আছে। এইখন চাইকেলৰ টাইপত আপুনি চলাব পাৰে এনেকৈ ধৰণে।
খালি সেই চিটটো এতিয়া তিতা আছে, সি সেইটো কাৰণে ভাইটি বহা নাই, বহিব পৰা নাই। আৰু চাওক এই পাৰ্কখনৰ পৰা আপোনাৰ আনিনি লিখি থোৱা যিটো পাহাৰ, আপুনি সেই পাহাৰটো ধুনীয়াকৈ দেখি পায়। এয়া দেখিছেনে, আনিনি লেখা আছে। আৰু ফাইনেলি আমি পালোহি আপোনাৰ আনিনি হাট। আনিনি হাটৰ কাৰণে আপুনি এনেকৈ ওপৰলৈ আপুনি যাব লাগিব, গাড়ীখন আপুনি ডাইৰেক্টলৈ লৈ যাব পাৰে। আমি গাড়ীখন তলতে পাৰ্কিং কৰি গ'লোঁ, যিহেতু আমাৰ জেগাটো কম হ'ব পাৰে আৰু যিহেতু ষ্ট্ৰেইট আপ, সেইটো কাৰণে আমি গাড়ীখন তলত আমি ৰখাই পিনি পাৰ্কিং কৰি আমি ওপৰলৈ গৈছোঁ। আৰু এইখনে হৈছে আপোনাৰ আনিনি টাউনৰ এখন মানে ধুনীয়া ৰিজৰ্ট বা ৰেষ্টুৰেণ্ট, দেখিছেনে? এইফালে সৰু সৰু আপোনাৰ মিনি হাটবিলাক আছে। আৰু এইফালে এটা ঘৰ এটা আছে, এই ঘৰটো বোলে আপোনাৰ যেতিয়া আপুনি গ্ৰুপত আহে তেতিয়া আপোনাৰ বেছিকৈ ঠাণ্ডা লাগিলে আপুনি তাত জুই ধৰি আপুনি ধুনীয়াকৈ তাত বহি পাৰিব, দেখিছেনে? বলক তেতিয়া ভিতৰলৈ যাওঁচোন বাৰু। আৰু এই যে দেখিছে মানে সৰু চিমনি টাইপৰ এইটো জেগাটো, আপুনি সেই তাতে জুই লগাব পাৰে, ওপৰতে চিমনি আছে আৰু চিমনিৰ ধোঁৱাটো ওলাই যায়। ইয়াত আপুনি ধুনীয়াকৈ বহিলেও একদম পুৰা ধুনীয়াকৈ আড্ডা মাৰি ধুনীয়াকৈ একদম পাৰ্টি কৰিব পাৰিব। আৰু চাওক এইফালে চাওক কটেজবিলাক কি সুন্দৰকৈ মানে আচলতে মিনি কটেজ, মানে তাতে আপোনালোকে বহিলৈ ধুনীয়াকৈ পাৰ্টি কৰিব পাৰিব। তাতে আপুনি আহি লৈ খাব পাৰিব, ফেমিলি লৈ আহক, গাৰ্লফ্ৰেণ্ড লৈ আহক বা আপোনাৰ প্ৰিয়জন লৈ আহক। আৰু এইফালে দেখিছে মানে গৌতম বুদ্ধ ধুনীয়াকৈ মূৰ্তিটো সজাই থৈছে। আৰু দেখিছেনে কি সুন্দৰ পৰিৱেশটো চাওক, আৰু চাওক ডেক'ৰেশ্যন চাওক কি সুন্দৰকৈ সজাই থৈছে। আৰু এইফালে আপোনাৰ যিখিনি আপোনাৰ দিয়া আছে, এইখিনি আপোনাৰ লাইট ৰাতি হ'লে বেছি ধুনীয়া হৈ পেলাই লাইট জ্বলে। আৰু আপুনি ইয়াৰ পৰা আপোনাৰ আনিনি টাউনখনো অলপ অলপ দেখি পাব। আৰু আপুনি এইফালে চাওক আপোনাৰ ৰুম আছে, আপোনাৰ এই ৰুমত আপোনালোকে আহিলৈ ধুনীয়াকৈ থাকিব পাৰিব, দেখিছেনে? ফেমিলি ৰুম, আপোনাৰ বেচেলৰ ছিংগল ৰুমো আছে। আপোনাৰ এইফালে দেখিছেনে কি সুন্দৰ সুন্দৰ ৰুম, লগতে টয়লেট এটেচড বাথৰুম আছে। আৰু আপোনাৰ ইয়াৰ পাছফালে এটা মানে আপোনাৰ এটা চাংঘৰ লেখীয়া ধুনীয়া হাট আছে। মানে সেইফালে মই এতিয়া নাযাওঁগৈ, যিহেতু বৰষুণ দিছে, অলপ ওপৰত উঠি যাব লাগিব। আৰু তাতো আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ কালচাৰেল হওক, তেওঁলোকৰ পৰম্পৰাগত যিখিনি বস্তু সেইখিনি সংৰক্ষণ কৰি ৰাখিছে। আৰু ইয়াৰ পৰা আপোনাৰ গোটেই টাউনখন প্ৰায় আধা টাউনখন মানে দেখি পায়, দেখিছেনে? সুন্দৰকৈ দেখি পায়। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ ইয়াতে সামৰি মাৰিছোঁ। আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এটা ছাবস্ক্ৰাইবে আমাক ভিডিঅ' বনাবলৈ বহুত উৎসাহ দিয়ে। আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।